যোৰহাটত বিহু অনুষ্ঠানত যুৱকক দলবদ্ধ আক্ৰমণ, যুৱকৰ কৰুণ মৃত্যু। যোৰহাটৰ চন্দননগৰত যোৱা দেওবাৰে নিশা বিহু অনুষ্ঠান চাই ঘৰলৈ আহিবলৈ ওলোৱাৰ পথত অঞ্চলটোৰে বেদাংগ ভূষণ বৰুৱা নামৰ যুৱকজনক এডাল যুৱকে চোকা অস্ত্ৰৰে আক্ৰমণ কৰি পেলাই থৈ যায়। আক্ৰমণকাৰী দলটোৰ নেতৃত্ব জনৈক ৰিজু আছিল বুলি জানিব পৰা গৈছে। ইয়াৰ পাছতে যুৱকজনক যোৰহাট মেডিকেলত ভৰ্তি কৰা হয় যদিও পৰৱৰ্তী সময়ত তেওঁক মিছন হস্পিটেললৈ স্থানান্তৰ কৰা হয়। আজি পুৱা যুৱকজনৰ কৰুণ মৃত্যু হয়। যুৱকজনৰ পিতৃ ভুৱন চন্দ্ৰ বৰুৱা অৱসৰপ্ৰাপ্ত কৰ্মচাৰী আৰু ৰোগীয়া মাতৃ। একমাত্ৰ পুত্ৰক হেৰুৱাই শোকত দগ্ধ হৈ পৰিছে পিতৃ। ইফালে চিকিৎসকে প্ৰকাশ কৰা মতে যুৱকজনে মূৰত বৰ বেয়াকৈ আঘাত পাইছিল। পৰিয়ালৰ তৰফৰ পৰা 21 এপ্ৰিলত লিচুবাৰী আৰক্ষী চকীত এজেহাৰ দিয়া হৈছে। এদি হুলস্থুল কৰিছিলে ফাংচনত, সেইকাৰণে কিবা মানা কৰিছিলে বুলি শুনিছোঁ। সেইটোকে আখাই লৈ প্ৰথমবাৰ তাক মাৰিম বুলি আহিছিলে, কিন্তু কোনোবাই বাধা দিলে, সেইকাৰণে গ'লগৈ। তাৰপিছত আকৌ আহিলে, তেনেকৈ দুবাৰ আহিলে। শেষত যেতিয়া ফাংচন শেষ হ'ল, তেতিয়া তাৰমানে সকলো ঘৰা ঘৰি যাবলৈ হ'ল। লগৰকেইজনো গ'লগৈ, ইও সেই ঘৰমুখী হৈছিলে, কিন্তু ঘৰ নাপালেহি আৰু। লগৰ ল'ৰাজনে দেখিলে, দেখি সি পৰি থকাহে দেখিছে, আনি আৰু হস্পিটেললৈ লৈ আহিলে। তেতিয়া মোক খবৰ দিছে। তাৰ বাহিৰে আজিতো নাজানো, বাকীহঁতে এনেই কৈছে এতিয়া যে মানে তেনেকুৱা হেৰি এটা আছে, পানী দুনি খাই থাকে, ড্ৰাগছটো খাই থাকে, খাই মানে তেওঁলোকে টিম হিচাপে থাকেই। ড্ৰাগছ খাইছিলে ল'ৰাকেইটাই, ড্ৰাগছটো খাই বুলি শুনিছোঁ, কিন্তু নিজেতো দেখা নাই, শুনিছোঁহে। 10জনীয়া দল এটাই আক্ৰমণ কৰিলে নেকি? 10জন নহয়, এইটো 20-25 জন বুলি কৈছে এনে শুনাত, আৰু নিজে নেদেখিলে কেনেকৈ ক'ম এতিয়া, নাজানো। আপুনি পিছত কথা পাতিছিলে ল'ৰাৰ লগত? ল'ৰাৰ লগত পাতিবলৈ নাপালোঁৱেই। তাৰ লগত পতা হ'লে তাক কওঁতে সি হস্পিটেলত মাতিছিলে, যে নামটো সোধোঁতে কৈছিলে মুখত ফুটা নাই, মানে এইবোৰ দুখ পালে, মুখতো দুখ পাইছিলে, মূৰতো দুখ পাইছে, চকুতো চিনি পাইছোঁ, এতিয়া দেখিছোঁ। মানে অচেতন হৈ গৈছিলে নেকি? অচেতন হৈ পৰি আছিলে। ওচৰৰ মানুহে মানে লগৰ এজনে দেখা পাই লৈ আহিলে, আনি হস্পিটেলত থোৱাৰ পিছত কৈছে। দেওবাৰে ৰাতি ক'ত হৈছিলে? জনপথ আৰু চন্দননগৰৰ যিটো ভিতৰৰ চাৰিআলি এটা আছে, সেই চাৰিআলিটোৱে হৈছিল। কি হ'ল ঘটনাটো? মানে দেখিবলৈ পালোঁ, মানে অনুষ্ঠানটোৰ ওচৰতে মানে এজনমান ল'ৰাই মানে এজন ল'ৰাৰ লগত মানে লাগি আছিলে, কাজিয়া লাগি থকা দেখিলোঁ। তাৰপিছত দেখাৰ লগে লগে ওচৰলৈ যাওঁতেই মানে তেওঁলোকে ল'ৰাটোক মাৰিছে মানে, আৰু ল'ৰা মানে কমেও 10টামান আছিলে, 10-15টামান ল'ৰা আছিলে, হয়তো আৰু স্থানীয় যুৱক নহয় মোৰ মতে, হয়তো মই সন্দেহ কৰা মতে তেওঁলোক ওচৰে পাজৰে। কাক মাৰিছিলে? বেদাংগ ভূষণ বৰুৱা বুলি কয়, দাদাই হয়, চিনাকি দাদা। মই সেই চিনাকি দাদাক দেখিয়ে মানে ওচৰলৈ গ'লোঁ, মানে কি হৈছে বুলি। তেনেকুৱাতে দেখিলোঁ তেওঁক মানে গোলকৈ পিটিছে মানে। তাৰপিছত তলত পেলাই দিয়াৰ পিছত ল'ৰাখিনি মানে পলায়ন কৰিলে জেগাৰ পৰা। কিন্তু এটা ল'ৰাকো মানে আমি চিনি নাপালোঁ ভালকৈ, বচাবলৈ চেষ্টা কৰিছিলোঁ, যিহেতু সেই জেগাখনত মানে আন্ধাৰো আছিলে। ডক্টৰৰ ওচৰলৈ লগালগ আমি ৰাস্তাত যেতিয়া পৰি থকা দেখিলোঁ, তেতিয়া আমি ডক্টৰক মেডিকেললৈ লৈ আহিলোঁ, তাৰপিছত কৰিছিলোঁ। তাৰ পৰা যোৰহাট মেডিকেলৰ পৰা এতিয়া মিছনলৈ কালি হেৰি কৰিলে, মানে ট্ৰান্সফাৰ দি দিলে। ICU যিহেতু তাত খালী নাছিলে, সেইখিনি আৰু। তাৰপৰা ডক্টৰ এতিয়া কি কৈছে? এতিয়া বৰ্তমান তেওঁ আজি অলপ আগতে ঢুকাইছে। ঘটনাটো হৈছিলে বিহু ফাংচনৰ ওচৰতে হয়। তেওঁ আচলতে কালি যোৰহাট মেডিকেল কলেজত ICU চিট নাপাই ইয়ালৈ আহিলে। 11-16 দিনৰ আমি অহাৰ লগে লগে ICUত চিট দিয়া হ'ল, ছেমি ভেণ্টিলেশ্যনত ৰখা হৈছিলে, এণ্ড'ট্ৰিকেল ইণ্টিউবেশ্যন কৰি। তাৰপাছত নিউৰ'চাৰ্জনে চাই ইমিডিয়েট অপাৰেশ্যনৰ ডিচিশ্যন লোৱা হ'ল।
অপাৰেশ্যন কৰা হ'ল 3টা বজাত তেওঁ গতিত সোমাই 6:37 ভিতৰত তেওঁ উঠি পৰা ওলাইছে ব্ৰেইনৰ দুখ পাই ব্ৰেইনটো বেয়াকৈ ফুলিছে বেয়াকৈ ফুলাই সেইখিনি অপাৰেশ্যন কৰি যিমান পাৰে উলিয়াই তেওঁ ব্ৰেইনৰ স্কাল বুলি এটা এৰিয়া সেইটো এৰিয়া পেটত সংস্থাপিত কৰা হৈছিলে তাৰপাছতো তেওঁ আকৌ ICU শিফ্ট কৰি ভেণ্টিলেশ্যনত ৰখা হৈছিলে কিন্তু আনফৰ্চুনেটলি ৰাতিপুৱা 6টা বজাত তেওঁৰ মৃত ঘোষণা কৰিবলগীয়া হয় তাৰপাছত এতিয়া আমি থানাৰ ফৰ্মেলিটিখিনি কৰি আছোঁ পুলিচক খবৰ দিয়া আৰু বাকী পষ্টমৰ্টেমৰ কাৰণে যিখিনি কৰিব লাগে ৰৰা থানাৰ লগত যোগাযোগত আছোঁ ঘটনাস্থলীতো মই নাছিলোঁ পৰহি ঘটনা এইটো পৰহি ৰাতি আপোনাৰ প্ৰায় 11:30 মানৰ ঘটনা ৰাতি ওচৰতে বিহু এখন আছিলে বিহুখনৰ ওচৰতে এইখিনি মাতাল আৰু ড্ৰাগছ আসক্তৰ বনৰীয়া দলৰ আক্ৰমণত মোৰ আজি বন্দুক হেৰুৱাইছোঁ এইটো অতিকৈ দুৰ্ভাগ্যজনক তথাকথিত সভ্য সমাজৰ আজি আমি এয়া স্বৰূপ দেখিছোঁ কি হৈছে তথাকথিত উচ্চ শিক্ষিত আৰু সাংস্কৃতিক মহানগৰী যোৰহাটৰ তথাকথিত সম্ভ্ৰান্ত অঞ্চল চন্দননগৰ নিজে চন্দননগৰৰ নিবাসী হৈ আজি লজ্জিত হৈছোঁ চন্দননগৰৰ এই মাজমজিয়াত এনেকুৱা ঘটনা ঘটিছে আজি লজ্জিত আমেতকৈও বেছি লজ্জিত হ'ব লাগে পুলিচ প্ৰশাসন যিটো অৱস্থা আজি 2-3 মাহৰ পৰা আমি 2 মাহ নহয় আজি 6-7 মাহৰ পৰা আমি কথা কৈয়ে আছোঁ কণ্টিনিউৱাছ যে কি ড্ৰাগছৰ আসক্তৰ কেনেকুৱা ধৰণৰ মানে গোটেই আগ্ৰাসন চলি পেলাই মানে একদম গোটেই চেছ কৰি পেলাইছে নৱপ্ৰজন্ম কণ্টিনিউৱাছ স্মাৰকপত্ৰ দিয়া হৈছে আমাৰ সকলো ৰাইজৰ পৰা সকলো সংগঠনৰ পৰা কিন্তু নাই একো চকুমুদা খুলি হৈ চব বহি আছে আজি তাৰ কাৰণে দায়ী কি তাৰ কাৰণে আজি তাৰ মূল্য হৈছোঁ কি আজি আমাৰ বন্ধু হেৰুৱাইছোঁ ইয়াৰ উত্তৰ দিব কোনে ন্যায় দিব কোনে আপোনালোকে দেখা পাইছে সকলোৱে জ্ঞাত যে কি অৱস্থাত আজি যোৰহাট মহানগৰী আছে যোৰহাট মহানগৰী ক'বলৈ গৈছে ফ্লাইঅভাৰ দুখন হৈছে কিন্তু কি অৱস্থাত যোৰহাট হৈছে আপোনালোকে নিজেও জ্ঞাত আপোনালোকে হয়তো ৰাতি নিউজ কৰিবলৈ গ'লে কেনেকুৱা ধৰণৰ কিছুমান অঞ্চলত সোমাবলৈ হয়তো ভয় কৰে আৰু সেই এটা অঞ্চল তেনেকুৱা হৈছে চন্দননগৰ আজি অৱস্থা বেয়া শোচনীয় অৱস্থা আজি লগৰ এটা হেৰুৱাইছোঁ এইটো হয়তো আজি আমি মানে ইয়াৰ হেৰুৱা আগতে আচলতে যদি ঘটনাবোৰ ল'লেহেঁতেন আজি এনেকুৱা অৱস্থা নহ'লহেঁতেন 15 পৰা 20 জনীয়া দৰ নিৰ্মমভাৱে প্ৰহাৰ কৰিছে মাথাত প্ৰহাৰ কৰাৰ ফলতে আজি পুৱা ঢুকাইছে বেদাংগ ভূষণ বৰুৱা ধন চন্দননগৰ 18-19 নম্বৰ বাইলনৰ সমীপতে সংলগ্ন অঞ্চলত মানে মাজমজিয়াত ক'ব পাৰে আপুনি আৰু নহয় আমি যিমান দূৰ এতিয়া মুহূৰ্তত আমি গম পাইছোঁ দলটোৱে ওচৰৰ ৰজাবাৰী অঞ্চলৰ বুদ্ধ মন্দিৰৰ সমীপৰ বুলি গম পাইছোঁ হয়তো তাত আৰু ক'ৰ ল'ৰা আছে আমি এইটো মুহূৰ্তত ক'বলৈ দিগদাৰ হৈছে কিন্তু 15 বা 20 জনীয়া ল'ৰা নিৰ্মমভাৱে আক্ৰমণ কৰিছে চোকা অস্ত্ৰ প্ৰয়োগ কৰিছে আৰু মৃত্যুমুখত ঠেলি দিলে আজি মাৰ্ডাৰ হৈছে অপেন মাৰ্ডাৰটো হয় ড্ৰাগছ আসক্ত সকলোৱে জানে তাত কোন ড্ৰাগছ আসক্ত কেনেকৈ আছে কোন পেডলাৰ ঘূৰি ফুৰিছে সকলোৱে জানে অপেন চিক্ৰেট ক'ত ঘাটি আছিলে আপোনালোকে জানে আগতে চোলাধৰা অঞ্চলত আছিলে এতিয়া গোটেই চিফ্ট হৈছে যোৰহাট আমাৰ চন্দননগৰ অঞ্চলত গোটেই চন্দননগৰৰ মানে বিভিন্ন বৰ্গৰ মানুহ তাত আহি পেলাই মানে হেৰি ল'বলৈ আহে নিচাযুক্ত দ্ৰব্য ল'বলৈ আহে আমি ৰাইজে চিঞৰি আছোঁ প্ৰতিবাদ কৰি আছোঁ স্মাৰকপত্ৰ দি আছোঁ আৰক্ষী প্ৰশাসনক কিন্তু সেয়া কাৰ কি হাত বান্ধি আছে আমি গম নাপাওঁ গতিকে ইয়াৰ হজুৰ লগত কৈ পেলাই কি লাভ এতিয়া ল'ৰা এটা হেৰুৱাই পেলালোঁ আমি বন্ধু এটাক হেৰুৱাই পেলালোঁ ইয়াৰ পিছত আৰু কিমানজন হেৰুৱাম কোনে উত্তৰ দিব ইয়াৰ যোৰহাটৰ পৰা অনুপ কুমাৰ দত্তৰ ৰিপৰ্ট প্ৰাইম আছাম ডিজিটেল